নমস্কাৰ, মই হিমুজিদাৰ সকলোকে গুড মৰ্ণিং। ৰাতিপুৱা মই গৈ আছোঁ পথাৰত, মানে অলপমান ধান ৰুবলগীয়া আছে, সেইখিনি মানে এতিয়া ৰুবৰ কাৰণে গৈ আছোঁ। আৰু দিনখিনি চাওক, দিনখিনি মানে প্ৰায় আন্ধাৰে হৈ আছে আৰু এতিয়া। আৰু মানে আমাৰ ফালে প্ৰায় এখন চবৰে মানে লাহে লাহেকৈ ধানখিনি ৰোৱা হৈ আছে আৰু এসপ্তাহ দুসপ্তাহমান পাছত মানে গোটেইখিনি শেষে হ'ব। আৰু এতিয়া মানে ড্ৰেছ পাতি কৰি কিনে মই গৈ আছোঁ পথাৰত ধানখিনি ৰুম। তাৰপিছত আজিৰ দিনটো কি হয় কেনেকৈ হয় আপোনালোকক ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম, বাছ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু এতিয়া পথাৰখন আহি পালোঁ, মানে য'ত নেকি মই ধানখিনি আজি ৰুম মানে অলপখিনি আছে, তাৰ পৰা ইয়ালৈকে আছে। যোৱাকালি ইমানখিনি মই নিজে ৰুইছিলোঁ আৰু আমাৰ মাও আছিলে। আৰু এতিয়া মানে যিমান পাৰে মই ৰুম, যিহেতু মানে ৰাতিপুৱা ৰুব কাটিব যোৱা নাছিলোঁ, সেইকাৰণে আৰু এতিয়া মানে যিমান পাৰে ধানখিনি ৰুই যাম। তাৰপিছত যিবিলাক বাকী ৰুই যাব সেইবিলাক মানে আমাৰ মায়ে ৰুব। আৰু এতিয়া মই ৰুই থাকোঁ দেই, বাছ দেৰি নকৰোঁ আৰু আৰু আপোনালোকক অলপ পিছত লগ পাম আৰু। A few moments later. আৰু এতিয়া মোৰ ধানখিনি ৰোৱা হ'ল, তাৰ পৰা ইয়ালৈকেখিনি ৰুলোঁ আৰু বাকীখিনি ইয়ালৈকে থাকি গ'ল, মানে প্ৰায় বহুতেই থাকি গ'ল। আৰু এতিয়া মানে ৰাতিপুৱাৰ কাৰণে শেষ। যদি মানে দুপৰীয়া সময় হয় তেতিয়াহ'লে আহিম, আৰু যদি সময় নহয় তেখনত নাহোঁৱে। এইখিনি মানে ৰৈ গ'ল এনেকুৱা ধৰণৰ। আৰু আহি আছে পানী, অলপ কিনিয়া পানী পৰি আহি আছে। মানে অলপমান দেৰিকৈ ৰুম বুলি ভাবিছিলোঁ, কিন্তু কি আছিলে এটা মানে কি আছিলে ল'ব যাব লাগে বোলে, সেইকাৰণে ফোন কৰিলে। সেইকাৰণে আৰু এতিয়া মানে এইখিনি থৈ কিনে এতিয়া যাওঁ আৰু ভাত নোখোৱাৰ আগতে লৈখিনি আহোঁ। যদি মানে আৰু আজি সোমবাৰ আছে, সোমবাৰ যদি বাজাৰত যাওঁ তেখন আৰু অহা নহ'ব, দুপৰীয়া আহিম। এতিয়া মই ঘূৰি থাকোঁতে ঘৰত আৰু এখনে ৰবৰখিনি লৈ আহিলোঁ। মই যিটো আপোনালোকক ৰাতিপুৱা ৰবৰ আনিব যোৱাৰ কথা কৈছিলোঁ, সেইখিনি লৈ আহিলোঁ। এইখিনি লৈ আহিলোঁ, মানে এইখিনি আছে কেঁচা আছে, পকা আছে তলত, আৰু এইখিনি আছে মেচিনখন। আৰু এতিয়া লৈ আহিলোঁ। আৰু এতিয়া মানে গা চা ধুই কিনে ভাত চাত খাই কিনে আৰু এতিয়া যাব লাগিব অংগনবাড়ীত। আজি যিহেতু সোমবাৰ আছে, এতিয়া মই গা চা ধুই কিনে ওলাই লওঁ দে আৰু বাছ। এতিয়া গা চা ধুই খোৱা লোৱা কৰি আৰু এতিয়া মই অংগনবাড়ীৰ কাৰণে যাবৰ কাৰণে ওলালোঁ। আৰু এতিয়া মানে ঘোগলাখিনি মোৰ শেষৰ কাম, মানে ঝাপাই মেলি বাছ যাব লাগে। আৰু এতিয়া মানে এইখিনি ছাতিখিনি লৈ লৈছোঁ, আৰু আজি মানে গাখীৰখিনি অলপ আগতে থৈ আহিলোঁ, সেইকাৰণে মানে এতিয়া নিব নালাগে আৰু এতিয়া মই অংগনবাড়ীলৈকে গৈ থাকোঁ। তাতে আজি ষ্টুডেণ্টবিলাকে আহে নাহে সেইটো নাজানো। এতিয়া গৈ থাকোঁ, আৰু এতিয়া সময় হৈছে 9:45 হৈছে এতিয়া। আৰু মানে যাতে প্ৰায় 10টাই হ'ব। ইফালে সিফালে কৰি আজি কি হয় সেইখিনি চাম আৰু এতিয়া মই গৈ থাকোঁ দেই। এতিয়া অংগনবাড়ীত আহি পালোঁ দেই। এতিয়া মানে এইখন এতিয়ালৈকে খোলা হোৱা নাই, আৰু মোৰ লগত এপাত চাবি আছে। এতিয়া খোলাই মেলি এইখন মানে ভালকৈ হেৰি কৰি দিম। আৰু এতিয়ালৈকে বাইদেউখিনি অহা নাই, আৰু ষ্টুডেণ্টবিলাকো অহা নাই। মানে এইখনে ফোন মাৰিলোঁ, অলপ পিছত আহিব বোলে। আৰু এতিয়া মই এইখিনি খোলাই কিনে কি হয় সেইখিনি দেখুৱাম দে আৰু। A few moments later. 1 ঘণ্টামান ক্লাছ কৰাৰ পিছত আৰু এতিয়া ছুটি দিলোঁ, আৰু এতিয়া মই ঘৰত যাবৰ কাৰণে ওলাই আছোঁ। বাকী কোনে বাছ আপোনালোকে চাই থাকক। এতিয়া সময় হৈছে 2:30, আৰু এতিয়া মই যিটো ৰাতিপুৱা ৰবৰ স্ক্ৰাবখিনি লৈ আহিছিলোঁ, আৰু সেইখিনি মানে এতিয়া থ'বৰ কাৰণে গৈ আছোঁ। এইখিনি মানে মেচিনখিনি ওপৰত বান্ধি লৈছোঁ, আৰু তলত আছে স্ক্ৰাব আছে, আৰু এইখিনি চাইকেল। এতিয়া গৈ আছোঁ, মানে এইখিনি থৈ কিনে আৰু এতিয়া পইচাখিনি লৈ কিনে আৰু এতিয়া যাব লাগিব। মানে আজি অলপমান বেৰাম, বাকী কি হয় আৰু সেইখিনি দেখুৱাম দে আৰু। অলপ দেৰি পিছতে মই ঘৰত আহি পালোঁ, আৰু যিটো মই আজি ৰবৰ আনিব গৈছিলোঁ, আৰু সেই ৰবৰখিনি এতিয়া থ'বলৈ গৈ আছোঁ। ৰবৰখিনি থৈ অহাৰ পিছতে সিদিনা যিটো মোৰ ঈদ মাটিৰ কমখিনি অলপমান ৰৈ গৈছিলে, আৰু সেইখিনি এতিয়া শেষ কৰি ল'ম। কামখিনি শেষ নোহোৱাৰ পিছতে আৰু গা নোধোৱাৰ আগতে মই এতিয়া ৰবৰখিনি থ'বলৈ গৈ আছোঁ আমাৰ দাদাহঁতৰ।